Hi everyone, good morning. Welcome to my YouTube channel. আৰু মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 6টামান বাজিল চাগে। আৰু আজি ইমান ৰাতিপুৱা ক'ত যাব ওলাইছোঁ ব্ৰেজ পাতি কৰি আৰু ক'ত যাম আপোনালোককো দেখাব ট্ৰাই কৰি দিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাই থাকিব। আৰু আজি মানে লাইফত ফাৰ্ষ্ট টাইম এনেকৈ ক'ৰবাত এনেকৈ অকলে যাব লৈছোঁ। আগতে বাৰু গৈছোঁ তেনেকৈ হ'লেও এনেকৈ মানে অকলে আজিলৈকে যাই পোৱা নাই। আজি লাইফত ফাৰ্ষ্ট টাইম এনেকৈ যাম আৰু ক'ত যাম আপোনালোকক দেখুৱাব ট্ৰাই কৰি দিম। আৰু এইফালে বহুত বেছি বৰষুণ দি আছে, এইফালে যাব ৰেডি। আৰু আজি মানে লাইফত ফাৰ্ষ্ট টাইম এনেকৈ যাব লৈছোঁ আৰু কেনেকৈ যাম আৰু ক'ত যাম এনেকৈ লাইফত এইবাৰ ফাৰ্ষ্ট টাইম এনেকৈ যাম আপোনালোককো দেখুৱাব ট্ৰাই কৰি থাকিম আৰু ভিডিঅ'টো স্কিপ চাই থাকিব। এইফালে বহুত বেছি বৰষুণ দি আছে, এইফালে যাব ৰেডি লৈছোঁ। আৰু এনেও ক'ৰবাত নহয় ক'ৰবাত গ'লে মোৰ লগত থাকে চিষ্টাৰ, যিহেতু আমি টুইন চিষ্টাৰ হয়। আমি তাতে ক'ৰবাত গ'লে একেলগে দূৰত যাওঁ আৰু আজি ফাৰ্ষ্ট টাইম এনেকৈ ঘৰৰ পৰা এনেকৈ অকলে যাব লৈছোঁ। এতিয়া আমি গৈ আছোঁ, এয়া আছে লগত কৃষ্ণা আৰু এতিয়া ষ্টেচনলৈকে গৈ আছোঁ। এতিয়া বহুত বেছি বৰষুণ দি আছে আৰু আগত আছে বাকীকেইটা, এতিয়া গৈ আছোঁ আৰু এয়া বাকীকেইটা চবকেইটা লগ হৈছোঁ। এইবাৰ মানে ফাইনেলি চবকেইটা লগ হৈ আমি ক'ৰবাত যাম আৰু আপোনালোকে চাই ল'ব। আৰু আমি এতিয়া খোজকাঢ়ি কৰি গৈ আছোঁ ষ্টেচনলৈকে আৰু ট্ৰেইন আহি পাবই আৰু এতিয়া বৰষুণ এয়া পাই গ'লোঁ, কামাখ্যা ষ্টেচন পাই গ'লোঁ। জাষ্ট ট্ৰেইনৰ পৰা নামিলোঁ আৰু এতিয়া গৈ আছোঁ মন্দিৰলৈ। ইয়াত গোটেইখিনি পূজাৰ বস্তু লৈ লোৱা হৈ গ'ল আৰু এয়া লৈ ল'লোঁ আৰু এতিয়া ভিতৰলৈ যাম। কামাখ্যা আহিছিলোঁ আৰু ভিতৰলৈ যোৱা নাই, পূজাৰ বস্তুখিনি লৈ ল'লোঁ। পূজাৰ বস্তু এয়া লৈ ল'লোঁ, তাহাঁতেও ল'লে, আমাৰ এতিয়া চবখিনি লোৱা হৈ গ'ল। এতিয়া মন্দিৰৰ ভিতৰলৈ যাম আৰু বৰষুণ কমা নাই, বহুত বেছি বৰষুণ দি আছে। আমি মানে এতিয়া কাপোৰবিলাক ইয়াতে গাঁঠি লৈ আছোঁ আৰু বাকীকেইটা বস্তু লৈ আছে। হৈ গ'ল, এতিয়া ওপৰলৈ যাম। বাকী চবকেইটা আহি আছে আৰু বস্তু লৈ আছে। এতিয়া মন্দিৰৰ মানে ওপৰৰ ফালে গৈ আছোঁ আৰু লগত আছে ফ্ৰেণ্ড। আমি মানে চব মানে ফ্ৰেণ্ডে আহিছোঁ, 8জনীমান মানে ফ্ৰেণ্ডে আৰু বাকী আৰু আপোনালোকক যে কৈ আছিলোঁ যে ক'ত যাম দেখুৱাম বুলি কৈছোঁ। সেৱা কৰা হৈ গ'ল, এতিয়া ওপৰত আৰু বাকী চব এইকেইটা পূজা কৰা হৈ গ'ল আৰু এতিয়া আগপিনে যাম আৰু এনে ফটো চটো উঠিম আৰু চাওক কৃষ্ণা আজি মানে কি মন্দিৰত আহি কেনে লাগিল মানে ফ্ৰেণ্ডৰ লগত মাৰ দৰ্শন কৰি পিনে বহুতে ভাল লাগিল আৰু আজি ফ্ৰেণ্ডৰ লগত মানে কি মন্দিৰত আহি কেনে লাগিল মজা
আৰু তুমি ফাইনেলি গোটেইকেইটাই মানে মন্দিৰত আহি পালোঁ, বহুত বেছি ভাল লাগিল আৰু আপোনালোককো যিমান পাৰোঁ দেখুৱাব ট্ৰাই কৰি আছোঁ। আৰু কামাখ্যাত আহি বহুত বেছি ভাল লাগিলে, বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ। আগতে দুবাৰ আহিছোঁ বাৰু, আৰু এইবাৰ ফ্ৰেণ্ডৰ লগত আহিলোঁ। আগতে মা বা দেউতাৰ লগত আহিছিলোঁ, এইবাৰ চব মানে ফ্ৰেণ্ড আহিছোঁ আমি। বহুত বেছি ভাল লাগিছে আৰু সৰু সৰু কিছুমান ভিডিঅ' আপোনালোকক দেখাব ট্ৰাই কৰিছোঁ। ওলাই আহিলোঁ আৰু এতিয়া বাহিৰত ওলাই আহিলোঁ চবকেইটাই। এতিয়া গৈ আছোঁ বাহিৰত।